নলবাৰীৰ ভাস্কৰ্য শিল্পী কিশোৰ বেজবৰুৱাৰ অসমৰ অসমীয়াৰ বাবে অমূল্য অৱদান। জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবলৈ দাদাৰ অন্যতম অনুৰাগী তথা নলবাৰীৰ ভাস্কৰ্য শিল্পী কিশোৰ বেজবৰুৱাই জুবিনদাৰ কফিনত বন্দী পাৰ্থিৱ শৰীৰ 4 দিনত সাজি উলিয়াইছে। তেখেতে কৈছে যে প্ৰাণৰ শিল্পীজনক ওচৰৰ পৰা দেখাৰ সৌভাগ্য নোপোৱাসকলৰ সুবিধাৰ্থে এই নশ্বৰ দেহৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰিছে। মহান জুবিন অনুৰাগীজনৰ ঘৰ নলবাৰী জিলাৰ পশ্চিম ৰাজচক্ৰ অন্তৰ্গত বগুৰিহাটী গাঁৱত। তেখেতৰ এই মহৎ কামটো তেখেতে জানিবলৈ দিয়া নাছিল, কাৰণ তেখেতৰ ভাৱ আছিল যে ক'ৰবাত কিবা ভুল হৈ যাব পাৰে বুলি। দাদাৰ এই কফিনবন্দী নশ্বৰ দেহ তেওঁ পেৰিছেৰে নিৰ্মাণ কৰি উলিয়াইছিলে মাত্ৰ 4 দিনত। তেওঁ বহুত কষ্ট হৈছিল, কাৰণ পেৰিছ সোনকালে গোট মাৰে, সোনকালে শুকাবলৈ লয় আৰু বনাবলৈ বহুত অসুবিধা হয়। তেখেতৰ এই মহৎ কামৰ বাবে নলবাৰীবাসী আৰু অসমবাসীৰ লগতে মই ৰিমুজ A to Z মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। শেষত জয় জুবিন দা।